হ'ল তোমাৰ মনটো মাৰি আছা যে ভণ্টিক বিদায় দিয়াৰ কাৰণে তোমাৰ মনটো বেয়া লাগি আছে নেকি? বেয়া লাগিবই দিয়াচোন। তাই মোৰ মাহীমাৰ ছোৱালী হ'লেও মই তাইক সৰুৰ পৰাই পাইছোঁ। সৰুৰ পৰাই কিমান মৰমত ডাঙৰ দীঘল কৰিছিলোঁ। এতিয়া মই টকাৰ অভাৱত তাইক একোৱেই দিব নোৱাৰিলোঁ। তুমি সিহঁতক আশীৰ্বাদ কৰা, সিহঁতৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা, সিহঁত দুইটাই যেন গোটেই জীৱনটো সুখে শান্তিয়ে পাৰ কৰে। আৰু এটা কথা, যদি পাৰা সিহঁতৰ কাৰণে দুযোৰমান নতুন কাপোৰ কিনি সিহঁতক দি থৈ আহিবাগৈ। যিহেতুকে বিয়াখন মন্দিৰতেই হ'ল, সিহঁতক আমি ভালদৰে নতুন কাপোৰ এযোৰ দিব নোৱাৰিলোঁ, সেইকাৰণে দুযোৰমান কাপোৰ কিনি তুমি দি থৈ আহিবাগৈ। ক'ৰ পৰা দিম কোৱাচোন? হাতত যিকেইটা টকা পইচা আছিল সেইকেইটাই দেখোন বজাৰ সমাৰ কৰোঁতেই গ'ল। এই মাহটোৰ বাকী থকা দিনকেইটা মই ঘৰখন কেনেকৈ চলাম সেইটোহে ভাবি আছোঁ। সেইবোৰ তুমি চিন্তা কৰিব নালাগে। ঘৰত যিবোৰ বজাৰ আছে সেইখিনি এই মাহটো চলি যাব। ফ্ৰিজত শাক পাচলি অকণমান আছে, মা দেউতা আৰু ভাইটি দুটাক খুৱাব পাৰিলে আমি দুইটাই কিবা এটা খায়ো কটাব পাৰিম। মায়ে আকৌ ৰুটি খাই কটাব নোৱাৰে নহয়, সেইকাৰণে মাহঁতক ভাতকে ৰান্ধি দিব লাগিব। আৰু আটা আছে নহয়, আটাইদি আমি দুইজনে ৰুটিকে বনাই খাম। এদিন যদি